গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা বাজিছে 7:14 আৰু মই এতিয়া শুই আছোঁ। এইফালে এইকেইটা হৈছে মোৰ দাঁতৰ ঔষধ। আজি ভাবিছোঁ মই ডেইলি ব্লগ বনাম। চলো উঠিছোঁ দেই। এই বাহিৰত পুৰা বৰষুণ দি আছে। বাহিৰত পুৰা বৰষুণ। মানুহজনে পুৰা তিতি হেৰি মেলি থৈ কাপোৰ বেয়া প্ৰথমে ভিতৰলৈ নিছে। আচ্ছা, এতিয়া ইয়াতে বহি মই ব্ৰাছটোৱে কৰি লওঁ আৰু। এই মানুহজনে কাপোৰ বেয়া ভৰাকৈ খুব তিতিছে নহয়। কাপোৰ চৰতৰ ওপৰত মেলি থোৱা কাপোৰ চব তিতিছে, বেয়া ভৰাইছে পটাপট। মুখ হাত ধুই মেলি মই এইফালে ওলাই আছোঁ। আমাৰ এইফালে ৰুমৰ তলত দেখাম দেই। এইফালে কেনেকুৱা, এইটো হৈছে আমাৰ ৰুমৰ তলৰ লোকেশ্যনটো। এই ইয়াত এনেকৈ আছে। এইটো হৈছে মেডিকেল তিনিআলি। এইটো ট্ৰেফিক লাইনটো এইফালে এই চাইডে যাব, এইটো লেফ্ট চাইডে যাব পাৰে হেৰিয়লৈ, মেডিকেল যাব পাৰে, আছাম মেডিকেল কলেজ। ভালকৈ দেখা দিছোঁ চবা। এইবিলাক যে গাড়ী লেফ্ট চাইডে যে যাব, এইবিলাক গাড়ী যাব আছাম মেডিকেল কলেজ। এইফালে আছে। এইফালে আপুনি তিনিচুকীয়া, ডিগবৈ, জাগুন চব যাব পাৰিব। আৰু এইফালৰ পৰা আহিব পাৰিব আপুনি ধেমাজি, লখিমপুৰ, যোৰহাট, য'ৰ পৰা আহে এইফালে চাইডৰ পৰা আহিব লাগিব। যোন আহিলেও ইয়াতে ৰখিব পাৰে। এইখিনি এনেকৈ ৰখি আছে বিন্দাছ। এইবিলাক আমাৰ মালিকনীয়ে ফুল ৰুই থৈছে, আমাৰ আণ্টিয়ে। এইবিলাক পূৰা বাগিচা বনাই থৈছে, ফুলৰে বাগিচা। মই যদি কেতিয়াবা একেবাৰে আমনি লাগে এইডোখৰতে বহি থাকোঁ। এইডোখৰতে বহি বেয়া ভাল লাগে মোৰ। এইডোখৰতে পূৰা বহি থাকোঁ, অলপ বহি লওঁ আৰু বিন্দাছ লাগি থাকে। এইফালে একদম এখন ফিল্ড এখন আছে, কিহৰ ফিল্ড নেজানো। এইবিলাক মুছলিমবিলাকৰ কিবা মানুহৰ ফিল্ড এইবিলাক আছে। বৰষুণ যাক টিকলুককৈ পৰি আছে, ভাল লাগিছে গাত। এই ফুলপাহ ভাল লাগিছে বে, চিৰিয়াছলি এই ফুল গছজোপা ভাল লাগিছে জেগাই। এইফালে আছে ইটো চাইডে দেখাইছোঁ শ্বটটো এইটো চাইডে দেখাইছোঁ দেই। এইটো চাইডে চৰত কিবা কিবি আমাৰ আংকুলে খেতি কৰিছে চৰতৰ ওপৰত। এক ছেকেণ্ড, এই পাহৰিলোঁ। এইজোপা বিলাহীজোপা কি ছিগি থাকিলে নেকি? সেইজনী কাউৰী এজনী আৰু এজনী আছে, একদম ইয়াতে থাকে মানে সদায়। এইজোপা বেঙেনা হেৰি কৰি থৈছে। এইজোপা বিলাহী আৰু এইবিলাক কি ধনিয়া চাগে, এইখিনি ধনিয়া। এইজোপা ৰঙালাও, ইয়াতো আছে সৰু সৰু বিলাহী। বাকী এইফালে এইবিলাক ফুল গছ কিবা কিবি। এই দুটা আছে আমাৰ পানী টেংকি দুটা। এইটো নাজাৰাটো আছিলে এইটো। এতিয়া গৈ কিনে ভাতটো বনাই লওঁ, ভাতটো খাম। মানে আজি মোৰ ডিউটি নাই, আজি মই ফ্ৰী আছোঁ। সেইকাৰণে ভাবিলোঁ মই ডেইলি ব্লগ বনাই দিব। এনেই ফ্ৰী থকাতকৈ বোলো ডেইলি ব্লগ বনাই দিওঁ, তাত যি হ'ব। এতিয়া টাইম হৈ গ'ল কেইটা, এতিয়া টাইম হৈ গ'ল 9:20। মই উঠোঁ বুলি ক'লোঁ, উঠিলোঁ। আকৌ অকণমান শুই ল'লোঁ মানে। আৰু ভিডিঅ' এটাও সেই টিপামলৈ যোৱা ভিডিঅ'টো মোৰ অকণমান এডিটিং কৰিব আছিলে, সেইটো অলপ এডিটিং কৰি ল'লোঁ। সেনেকৈ অলপ দেৰি হৈ গ'ল আৰু। এতিয়া গৈ মই ভাত বনাম, ভাত খাম, তাৰপিছত কি কৰিব পাওঁ চাম। অ'কে, এইফালে মোৰ ভাত হৈ গ'ল। এয়া হৈছে বেঙেনা আলু আৰু এয়া হৈছে আলু পিটিকা। অ'কে, এতিয়া মই ভাতটো খাই লওঁ। অ'কে, মোৰ এতিয়া ভাতকেইটা খাই হৈ গ'ল। এইডাল মোৰ হেডফোনডাল, আৰু মই এতিয়া অকণমান গেম খেলি দিম। ভাতকেইটা খাই ভাল লাগিলে, শুই দিছোঁ। টোপনি হ'বও পাৰে, ভাতৰ নিচা টোপনি। তেওঁ মই গেম খেলিম মই এতিয়া। চব কথা পাত দি কথা এটা হ'ল, আজি যে মই ডেইলি ব্লগ বনাইছিলোঁ, মই পাহৰি দিলোঁ কথাটো। অথনি শুই আছিলোঁ যে, শুই কিনে উঠিলোঁ। উঠি মেলি গাটো নাই ধোৱা বাৰু, ইমান ঠাণ্ডা কোনে গা ধুৱে। ভৰি হাত ধুই কিনে এনেই হেৰি কৰিলোঁ আৰু। তাৰপিছত লগৰ এটা ফোন কৰিলে, সেই বোলে অকণমান ওলাই যাওঁ ব'ল বোলে। তাকো মানে সেই আমি আগতে সৰুতে লগতে পঢ়া, কিন্তু বহুত বছৰ হ'ল, চাগে 3 বছৰমান হ'ল নি লগেই পোৱা নাই। তাৰপৰা সিও থাকে এই ডিব্ৰুগড়তে, ময়ো থাকোঁ এই ইমান ওচৰতে। কিন্তু তাক মই আজিলৈকে লগ পোৱা নাই, সিও মোক আজিলৈকে লগ পোৱা নাই। বহুত দিন হ'ল মানে থকা। তাৰপিছত সেইকাৰণে বোলে বন্ধু তুমি যদি আজি ফ্ৰী আছা বোলে আহা,
মই ক'লো মই ফ্ৰী আছোঁ আজি যাওঁ এতিয়া সেইকাৰণে তাৰ ওচৰলৈ যাব লাগিছিল কিন্তু মই ডেইলি ব্লগ যে বনাইছিলোঁ মই পাহৰি থাকিলোঁ কথাটো আগতে নবনাওঁ যে কিন্তু বৰষুণ আকৌ দি আছে বাটতে বৰষুণ যাক আকৌ নেপালে হৈছে দেই নেপালে ভাই বৰষুণ যাক বলক এতিয়া তাক লগ কৰিব গৈ আছোঁ লগতে ক'লে মানে বন্ধু বোলে তুমি DTV ফালে ওলাই আহা বোলে এনেই বোলে আজি বোলে দিনটো এনেই ৰুমত আছোঁ বোলে ৰুমত থাকি দেখি আমনি লাগিছে এতিয়া সেইকাৰণে DTV ফালে ওলাই আহিছোঁ আজি আকৌ DTV ফালে লগ পাম সেই DTV ফালে আহি আহিছে তাতো লগ পাম দুইটাই মই আহি এতিয়া পাই গৈছোহি সিহে এতিয়া কেতিয়া আহে মই নাজানো এয়া মই আহি পাই গৈছোঁ মই কৈছোন পানী বহুত বে বৰষুণ দি আছে না পানীটো বহুত মই আহি পাই গ'লোহি সি কেতিয়া আহি পাই নাজানো আৰু মই আগলৈ গৈ থাকোঁ সেইটো চাইডে সি যদি আহি পাই আহে আমাৰ আগত লগ পাম তেতিয়া চলো আগলৈ যাওঁ আজি বেছি মানুহে নাই আচলতে হেৰি যে ঘৰতে দাবী আছে কিবা বৰষুণ দি আছে না কোনে ঠাণ্ডা হ'লে বৰষুণ তিতি তিতি এটা আহিব এনেহে আহে মানুহে ফুৰিবলৈ তিতি তিতি ক'ত আহিব বৰষুণত ভালে ভালে হাই এইফালে নাও চলাই আছে চব হাইখন নাও পুৰা গৈ আছে মই আহি ইয়াৰ পাই গ'লোহি লগতো আহি পোৱাহি নাই তাক মই এতিয়া ফোন এটা কৰিব লাগিব এতিয়া সি ক'ত আছে বেচেৰা বোলে নাহিলে বোলে বন্ধু মই যাব নোৱাৰিলোঁ হা মই বোলে কাম এটা ফচি গ'লোঁ পালে খং উঠিব পাই গৈছোঁ তাক ফোন এটা কৰি লওঁগৈ মই আহি ইয়াৰ পাই গ'লোহি আৰু তাক ফোন কৰিছোঁ সি কৈছে বন্ধু মই বোলে ৰুমৰ পৰা ওলাই আছোঁ ভালেই কৈছে বহিবলৈ জোকা নাই তিতা মিতা এইখনতে বহি আছোঁ তিতা সেইখনতে বহি আছোঁ চাই আছোঁ পোৱাহি নাই কেতিয়াবা বহি তাকো নাজানো মই যে ইয়াত কমেও আধা ঘণ্টাতকৈ বেছি ৰখিলোঁ সি পোৱাহি নাই মই তাক ফোন কৰিম এতিয়া বন্ধু মই যাওঁগৈ নেকি বুলি কম এতিয়া আৰু আৰে বহুত দেৰি হৈ গ'ল না আইজন আমাক দেখিছোঁ আমাৰ প্ৰভুজনক আইজন আহিছে আইজন প্ৰভুজন আমাৰ প্ৰভু চাপ আহক এইজন আমাৰ প্ৰভুজন আহিছে খবৰ কি কম আৰু খবৰ একদম এইফালে থকা নেকি এইফালৰ পৰা আহিলো ইমান দূৰ মই এইফালে টাৱাৰটো দেখিছা ন এইফালৰ পৰা এনেকে থানা চাৰিলে ওলাই তুমি কৈছা যে মই ক'লো ন তোমাক মই ভাবিলো ফুলবাগান পাৰ হ'ব লাগিব নালাগে তুমি ক'লে নালাগে মই ভাবিলো মোৰ ফালৰ পৰা ফুলবাগান পাৰ হ'ব নালাগে মই হাইটো গলি ৰখি আছো ৰবা কৈছো এইফালে মানে সেই সিফালৰ পৰা যোৱা হ'লে মই আৰু লেট হ'ল হয় এইফালৰ পৰা হ'ব তাকেতো মই ভাবি আছো আহিবনে নাহে কি হ'ব এইজন আমাৰ ছাৰ এতিয়া লগ পাই আছো এয়া বহুত দিনৰ মূৰত লগ পাইছো আজি কোৱা তুমি ইটো বহুত ওখ হৈ গ'ল মই আগতে প্ৰেমতে আছো না ৰিয়েলি হপত তুমি ওখ আছা বিদ্যা ওখ মানে এনেকে চালে মোৰ হাইটতকৈ তোমাৰ হাইটটোৰ কথা কোৱা নাই মানে তুমি আগতকৈ তুমি এতিয়া ওখ হ'লা মানে সেইটো কথা আছো এইভাগে কোনো হ'লেও ওখটো হৈছে বাকী হাই একে আছে বডি ফ্ৰেম একে আছে তুমি অকণ ওখ হৈছে এতিয়া 3 বছৰমান হ'ল নে লগ নোপোৱা 3 বছৰটো পুৰা হৈ গৈছে 5 বছৰ ক'ল ন 4 বছৰ লগ পোৱাই নাই লগ পোৱা নাই 3 বছৰ এক্সাম দিয়াৰ পাছতে থকা 2 বছৰ হ'ল তো তাত থকা 1 বছৰ 3 বছৰ বেছি হৈ গ'ল মানে 3 বছৰতে লগ পোৱা নাই আজি লগ পাইছোঁ বহুত দিনত ভাল লাগিলে এতিয়া ইমান দিনৰ লগ পাইছোঁ মনৰ কথা কোৱা খবৰ কোৱা মনৰ কথা আৰু কি ক'ম আৰু মিছ কৰোঁ কেনেকেনো লগ পাওঁ এই ভাবোঁ আৰু কি কণি 1 কিলোমিটাৰ নহয় চাগে তোমাৰ মোৰ এতিয়া ক'বলৈ গ'লে ওচৰতে এটা ঘৰতে আছোঁ বুলি দিয়াচোন ডিব্ৰুগড় মানে আৰু এটা ঘৰে দিয়াচোন নিজৰ নিজৰ ব্যস্ততাৰ মাজত থকাৰ অৱস্থাত আৰু মোৰ এনেই আজি ডিউটি নাছিলে মানে আছিলে ডিউটি কিন্তু আজি মই নাযাওঁ এনেই ক'লোঁ ছুটি টুটি নাপাওঁ ন বেছিকৈ আজি মই নাযাওঁ ডিউটি তাক সেইকাৰণে আজি ডিউটি নাই নহয় তুমি ফোন নকৰিলে মই ফোন কৰিলোঁ হ'লে বাৰু সেইটো কথাটো তুমি ফোন কৰিলে আজৰি ভালেই পালোঁ সেইটো বাকী তোমাৰ চেনেলটোৰ নামটো কি আছিলে মোৰ নামটোৱে এলজে মিলন ৰাইট এই বস্তুটো কি জানো নাই এই বস্তুটো মানে সেইডাল ভাই আছে ন কি বুলি কয় স্কেলৰ লিখা এটা আছে ন তাত মানে পানীটো কিমান ওপৰলৈ উঠিছে কিমান ওপৰলৈ গৈছে সেইডাল গম মানে বা হাইটটো এই কেলা মাৰ কৈছে সাপ নেকি বিদ্যা সৰকাই চাওঁ কেলা মোৰ সাপলৈ বেয়া ভয় লাগে
অ'কে অলমষ্ট বহুত কথা পালোঁ বহুত দিনত লগ পাই বহুত এতিয়া ভাল লাগিলে যামগৈ আৰু বাই বাই হ'ব লাগিব দুয়োটাই এই বোলে দোকানতে কিবা এটা খাই তাৰপিছত যামগৈ আৰু খুৰা কিবা কিবি আছেনে কিবা কিবি এইয়া আহি যাছ মই ৰুম পাইছোঁ ৰুম খুলিলোঁ অহ লাইট জ্বলি আছে নি মোৰ ৰুমৰ অ'কে অ'কে এতিয়া মই ৰুমৰ পাই গ'লোহি আমাৰ এজন আহিছে এইজন চাওঁ এইবিলাক মুখখন দেখাই দিয়ক এইজন আহিছে আৰু চাওঁ এজন আহিব দিয়া মই যে এতিয়া শুই আছিলোঁ অথনি আহি শুলোহি শুই যে এতিয়া যে 8:30 বাজিলে খবৰ নাই নহয় উঠোঁ না এতিয়া ভাত পানী বনাব লাগিব ভাত পানী বনাই এতিয়া খাই শুব লাগিব ৰুমত এনে থাকিলে খোৱা বাহিৰে একো কাম নাই আৰু খোৱা এইজন আমাৰ আৰু এজন ইউটিউবাৰ আহিছে এই ইয়াত হেলমেট চেলমেট থ'লে এইজন ইউটিউবাৰ আৰু এজন নেক্সট ইউটিউবাৰ আহিছে এই কি দেখাব লৈছে দেখাওক কেনে বাঢ়িলে ছাবস্ক্ৰাইবাৰ বাঢ়িছে বোলে পাৰ্টি খাব লাগিব আজি চবেই আহি গ'ল ভাত পানী খাই অলপ চাই শুব লাগিব আৰু আজিতো দিনটো অকল শোৱা বহাই কাম হৈ থাকিলে এতিয়া ভাত পানী খাই শুবই লাগিব সেইকাৰণে ইমানতে আজি ব্লগ সামৰণি মাৰিলোঁ আজি ব্লগ ইমানতে সামৰণি মাৰিলোঁ আৰু ডেইলি ব্লগ কি হৈছে আৰু হ'ব কেৰি অন লগ পাম আকৌ এটি নতুন এই লাইটে বন্ধ হৈ থাকিলে লগ পাম আকৌ এটি নতুন ব্লগৰ সৈতে তেতিয়ালৈকে বাই বাই